নবস্তি সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। এই পথটো আচলতে বহু বছৰৰ পৰাই জৰাজীৰ্ণ অৱস্থাত আছিলে। এই পথটোৰ ধূলিৰ বাবে মানুহে শান্তিত ঘৰত থাকিব পৰা নাছিলে। তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ আহ্বান, ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে এই পথটো নিৰ্মাণ কৰাৰ কাৰণে বিভাগীয়ভাৱে দায়িত্ব অৰ্পণ কৰিলে। তাৰ পৰৱৰ্তী সময়ত BTCৰ শাসকীয় দলৰ এগৰাকী নেতাই এই পথটো ঠিকাদাৰে এই পথটোৰ নিৰ্মাণ কাৰ্য কৰাৰ কাৰণে দায়িত্ব লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত এই পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই, হেণ্ডঅভাৰ কৰা নাই বিভাগীয়ভাৱে। তাৰ পৰৱৰ্তী সময়ত এই পথটো বিভিন্ন ঠাইত জহি খহি গৈছে। আচলতে আমি লজ্জা অনুভৱ কৰোঁ, যিসকল ব্যক্তিয়ে ৰাইজৰ সেৱা কৰাৰ কাৰণে তেওঁলোকে দায়িত্ব লয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বিভাগীয়ভাৱে ঠিকা ঠাকুলি পাই তেওঁলোকে দুৰ্নীতি কৰে। আচলতে এই পথটো নিৰ্মাণ কৰাত দুৰ্নীতি হৈছে, সেইকাৰণে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে বিভিন্ন ঠাইত জহি খহি গৈছে। আমি অতি সোনকালে বাগানপাৰা অঞ্চলত যিসমূহ পথ আছে সেই পথসমূহ মেৰামতি কৰাৰ কাৰণে আমি BTC চৰকাৰ, অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। অন্যথা BTC চৰকাৰ, অসম চৰকাৰে বাগানপাৰা অঞ্চলৰ বাট পথসমূহ যদি সুন্দৰভাৱে নিৰ্মাণ নকৰে, মেৰামতি নকৰে, তেতিয়াহ'লে বাগানপাৰা অঞ্চলৰ ৰাইজক লৈ আমি বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।